আজি সৰস্বতী পূজা যুৱতীৰ শিলশিল হাঁহিত গৰম হৈছে অসমৰ আকাশ বতাহ জাক জাক যুৱতীৰ ভুৱন ভুলোৱা হাঁহিত কেনেকৈনো ঘৰত থাকে পিলিঙা ডেকা গতিকে নিজকে কবিৰ সিঙৰ চাহিদ কাপুৰ বুলি ভাবে বিনা হেলমেটেৰে ওলাই এয়া পিলিঙা নম্বৰ 1 এয়া পিলিঙা নম্বৰ 2 এয়া পিলিঙা নম্বৰ 3-4 কে ধৰি বহু আজি তেওঁলোকৰ মোবাইল ডাটা মোবাইলতে এলাগি হৈ পৰি আছে আজি পিলিঙাবোৰে ইনষ্টাগ্ৰামত ধুনীয়া ছোৱালী চোৱা বা কাম নকৰাকৈ কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ ভিডিঅ' চোৱাৰ আজি সময় তেওঁলোকৰ হাতত একেবাৰে জৰিমনাটো বাদেই দিয়ে আজি সিহঁতৰ মৃত্যুলৈকে ভয় কিয়নো আজি অসমৰ আকাশে বতাহ মেকআপ ঘঁহি ধুনীয়া হোৱা ছোৱালীৰ হাঁহিৰ শিল্পী আজিৰ সময়ত একাংশৰ বাবে সৰস্বতী পূজা মানে এয়াই কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24 আজি সৰস্বতী পূজা যুৱতীৰ শিলশিল হাঁহিত গৰম হৈছে অসমৰ আকাশ বতাহ জাক জাক যুৱতীৰ ভুৱন ভুলোৱা হাঁহিত কেনেকৈনো ঘৰত থাকে পিলিঙা ডেকা গতিকে নিজকে কবিৰ সিঙৰ চাহিদ কাপুৰ বুলি ভাবে বিনা হেলমেটেৰে ওলাই এয়া পিলিঙা নম্বৰ 1 এয়া পিলিঙা নম্বৰ 2 এয়া পিলিঙা নম্বৰ 3-4 কে ধৰি বহু আজি তেওঁলোকৰ মোবাইল ডাটা মোবাইলতে এলাগি হৈ পৰি আছে আজি পিলিঙাবোৰে ইনষ্টাগ্ৰামত ধুনীয়া ছোৱালী চোৱা বা কাম নকৰাকৈ কেনেকৈ টকা উপাৰ্জন কৰিব পাৰে তাৰ ভিডিঅ' চোৱাৰ আজি সময় তেওঁলোকৰ হাতত একেবাৰে জৰিমনাটো বাদেই দিয়ে আজি সিহঁতৰ মৃত্যুলৈকে ভয় কিয়নো আজি অসমৰ আকাশে বতাহ মেকআপ ঘঁহি ধুনীয়া হোৱা ছোৱালীৰ হাঁহিৰ শিল্পী আজিৰ সময়ত একাংশৰ বাবে সৰস্বতী পূজা মানে এয়াই কলিয়াবৰৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট অসম লাইভ 24